নমস্কাৰ বন্ধুসকল। নমস্কাৰ বন্ধুসকল। আজি বতৰটো বহুত ঠাণ্ডা। আজি মানে ভাতটো নাখাওঁ বুলি ভাবিলো। আজি বতৰ ঠাণ্ডা কাৰণে এই পুৰিকে খাইছো, খাব লৈছো। বন্ধুসকল, আপোনালোকে খালেনে বাৰু? নাই খোৱা যদি আপোনালোকক খাবলৈ আৰম্ভ কৰক মোৰ লগতে। বাৰু খাবলৈ আৰম্ভ কৰো এতিয়া। পুৰি, এই বন্ধাকবি ভাজি, বিলাহী টপ আৰু এই বুট দাইল, ফুলকবি আলু দি বনাইছে। আজি বতৰ বহুত ঠাণ্ডা। ৰাতিপুৱা বৰষুণ পেলাইছিলে কাৰণে বহুত ঠাণ্ডা আজি। ইয়াক তুমি সৰু ল'ৰা পিয়াজ খাব নাপায়, বন্ধুসকলে বেয়া পাব। সৰু ল'ৰাই পিয়াজ নাখায় ন দাদা দেই। বন্ধুসকল পিয়াজ মাৰিব নেকি? বন্ধুসকল পিয়াজ খাব মাৰিবা দেই। ভাজিকণ খাই বহুত টেষ্টি লাগিছে। সেইভাগে নলয় ন, এই চামুচতে তুমি খাই পুৰি চব্জি লৈ খোৱা, চামুচত মই খোৱা নিচিনা খোৱা। বন্ধুসকলে বেয়া পাব নহ'লতো। এইভাগে খাব লাগে পুৰি দাইলটো সেনেকে খাব লাগে। আজি মোৰ পৰীক্ষা আছিলে স্কুলত।
পিঁয়াজ খালে বন্ধুসকলে বেয়া পাব তোমাক সৰু ল'ৰাই পিঁয়াজ নাখায় নহয় ঠাণ্ডা লাগিছে ঠাণ্ডা লগাৰ কাৰণে পিঁয়াজ খাইছো আজি বতৰটো ঠাণ্ডা কৰিবা চিধা আকৌ বহা বন্ধুসকল আপোনালোকৰ ভালনে বাৰু ঠাণ্ডা বতৰত আপোনালোকে ৰুটি খাই ভাল পায়নে আৰু ভাত খাই ভাল পায় কমেণ্ট কৰি জনাব তুমি একো খাবলৈ মনেই নকৰা তুমি আজিকালি ভাতো নোখোৱা হলা একো নোখোৱা হলা বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ